পিঞ্চু বাপত কি কৰি আছে পঢ়া শুনবাতো নাইয়ে পৰীক্ষা কাম কৰি ভাগাৰে লাগি গেল কিমান আৰু কাম কৰিম এইগিলা কিছুমান কাপোৰ শুকাইছি কিছুমান শুকাই নাই থৈ আহৰা আপি তই মোবাইল চাই আছা কাম নাই তোৰ হা ছাগল গিটা কি হয় মই হাই সেকেন্ডারি পাস করছো মোক মোবাইল দিয়া তাই তো মোবাইল পুরানা আছি তোক মোবাইল লাগে মোবাইল কি করবে একটা দিছো দেখো সাইবার ভাববার কি দাদা হাই সেকেন্ডারি পাস করলি মামা ফকত পাস করছি এনে দিছে পারছে তোক এবার মোবাইল লাগে জিমরা মোবাইল কপাতো দিন ইচ্ছা কি হলে সা আমাকে হানি স্কুটি লাগে স্কুটি লাগে কি করা তো স্কুটি আমার ফলে ফুরিম চলে ফুলে স্কুটি লাগে সাইবার ভাববার দিকে কি টাকা পাস করছে দে তো স্কুটি দিন ও হেকে নাই মাদার লাগিছে তো বাসা মই এই মাকু দি যা ছাগল গিটা লারি থই গে যা তোক বেগরে করে মাল আমার মোবাইল এটা কিনবা লাগবো হালকা ডাঙার বিদায় 10টা মান টাকা মুজি বিদায় মা খানি স্কুটি কিনবা লাগবো যা হে ভালো স্কুটি পাম নিয়া গাটো কি স্কুটি তো লড়া দিছ না জানাই क्या দাদি বিদায় ওসি সেখানে গা পিছা যা আকৌ ছাগলীটা ফুটিটা লড়ে দিছে যা যা ফসকে যা জিবাজি নাপায় ঈশ্বর এইবাৰ যে কিবা পাছ করছি হাই সেকেন্ডারি তাতে বহুত আৰু এই মামাক মই ধন্যবাদ দিছো আৰু উপায় নাই নহলে কি করবি আমাই দিছো ফুটি লড়ে দিছা কত দিছা এবার আই কিবা মই দিয়া দিতে দিয়া আছে পাগলি তোক মই ছাগল ফুটি লড়ে দিয়া মানে দূৰত দিবা দিছো তই সেই জাগাতে ফুটি কেনে লড়ে দিছা এই মাথাটো তোৰ একো নাই গোবৰ আছে মই যে কি খাই চলিটো জন্ম দিলে হাই মোৰ আপিটো এনেকুৱা হল আপাটো বা কি কৰে ৰ তাকো যাওঁ ৰ মই অলপ ঔষধ মাৰবে ৰ বস্তুটো কি কৰে চাও যা কাম আছে যদি কাম কৰিগে মই মোবাইল লওঁ খালি মোবাইলে কাছি মাথা চাথা এই ভিডিঅ'টোৰ দ্বাৰাই মই এইটোকে ক'ব বিচাৰিছোঁ যে আজিৰ সমাজৰ মানুহবিলাকৰ চিন্তাধাৰাবোৰ এনেকুৱা হৈ গৈছে যে কাৰোবাৰ লগত লগলে বেয়া হ'ব ল'ৰা বা ছোৱালীজনীক সেইকাৰণে মোবাইলটো দিয়ে ঘৰত সোমাই থয় বা বাহিৰে বাহিৰে ঘূৰি ফুৰিলে কিছুমানে কয় ইমান ফুৰি থাকে কেনেকৈ যে ফুৰিব পাৰে নহয় ছোৱালীজনী ইমান চঞ্চল এনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে মাক দেউতাকে হয়তো মোবাইল দি ল'ৰা ছোৱালীক ঘৰতে সোমাই ৰাখে আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হ'লে কি হয় ক'ৰবাত গ'লে দুখ পাব খেলিলে দুখ পাব সেইকাৰণে মাক দেউতাকে মোবাইলবোৰ দি কিনে ৰাখে আৰু ডাঙৰ হ'লেও তেনেকুৱাই হয় কথাটো এতিয়া মোৰ কথা হ'ল যে আপোনালোকে ঘৰত তেনেকৈ ৰাখক আপত্তি কৰা নাই মই পঢ়িব দিয়ক খেলিব দিয়ক মোবাইলো চাব দিয়ক গৰু লাৰিব দিয়ক ছাগলী লাৰিব দিয়ক মাক দেউতাকক দুই এখন কামত সহায় কৰিব দিয়ক মাক দেউতাকৰ লগত মনৰ দুই এষাৰ কথা পাতিবলৈ দিয়ক কি ভাল পায় কি বেয়া পায় সেইবোৰ জানিবলৈ প্ৰয়োগ কৰক তেতিয়াহে সমাজৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব মোবাইলটো একেবাৰে বেয়া বস্তু নহয় আপোনালোকৰ ব্যৱহাৰৰ লগত মিলাই ল'ব লাগে মাত্ৰ একো যাতে আপোনালোকে মোক বেয়াকৈ কমেণ্ট নকৰে এই ভিডিঅ'টোৰ কাৰণে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব